ঘৰ যদি আপোনাৰ আছে সেই ঘৰখনত আপুনি কি কি কাম কৰি খায় বা আপুনি অকল থাকে তাত ভাত খায় বা আলহী আহিলে শুবলৈ দিয়ে অকল সেইটো কৰে কিন্তু মই য'ত আছোঁ এখন বাসগৃহ আপোনালোকে দেখিবলৈ পাইছে এই বাসগৃহখন এটা ঘৰ নহয় এটা ফেক্টৰী বা ইণ্ডাষ্ট্ৰী তেওঁলোকে ঘৰৰ ভিতৰতে ৰূপ দিবলৈ চিন্তা কৰিছে আৰু কেনেকৈ ধৰিছে কি কি কাম কৰিছে সকলো আপোনালোকক শেষলৈকে দেখুৱাই আছোঁ ভিডিঅ'টো অকণমান দীঘল হ'ব কিন্তু কাটকুট একো নকৰোঁ ষ্টেপ নকৰোঁ একদম প্ৰপাৰলি সুন্দৰকৈ দেখুৱাম কিয়নো আপোনালোকেও এই কামবিলাক ঘৰতে আপোনালোকে কৰিব পাৰিব তাৰ লগতে যদি আপোনালোকে যিখিনি ভিডিঅ' সেয়া সকলোখিনি কম মই আৰম্ভণি কৰিছোঁ খালি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ কেমেৰা পাৰ্চনে কৈছে ডাইৰেক্ট কেমেৰালৈ আমি ডাইৰেক্ট ভিতৰলৈ যাম আহি থকা আমি ডাইৰেক্ট ঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ তেওঁলোকে ঘৰ বনাই আছে লাহে লাহে তেওঁলোকে কাম হাতত লৈছে কিন্তু কাম যিমান এটা সুন্দৰ পদক্ষেপ লৈ কাম কৰিছে আপোনাৰ দেখিলে ঘৰৰ কাম আপোনাৰ কেমেৰা পাৰ্চন যদি আহি থাকে আমাৰ এইপিনে আহি ধুনীয়াকৈ সোমাই অহা মই আছো বান্তগাঁৱত ঢকুৱাখানাৰ ১ নম্বৰ বান্তগাঁৱত কিন্তু বান্তগাঁৱত এগৰাকী বাইদেৱে এনেকুৱা সুন্দৰ এটা কাম কৰি আছে আপোনালোকে চাই এয়া দেখিবলৈ পাইছে আচাৰ ইয়াত বিভিন্ন ধৰণৰ আচাৰ আছে আপোনাৰ বগৰী আচাৰ আছে অমৰা আচাৰ আছে বাঁহৰ খৰিচা আছে আপোনালোকে দেখিবলৈ কেমেৰা পাছত অকণমান ওচৰলৈ লৈ আহা বাঁহৰ খৰিচা আচাৰে তেওঁলোকে বনাই আছে প্ৰচেছিঙত আছে আৰু তাৰ লগতে আপোনালোকে যে এইপিনে চাই আপোনালোকে ছাইডত এইবিলাক ডিছপাত গিলাচ কেমেৰা পোহৰ আহিছে নে চোৱা আহিছেনে এইবিলাক গিলাচ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ এইবিলাক গিলাচ দেখিবলৈ পাইছেনে ইয়াত দেখিছেনে আপোনালোকে গিলাচ ইয়াতে ৰাখিছে তেওঁলোকে ইয়াৰ পৰা বিভিন্ন বিয়া অনুষ্ঠান সকামত তেওঁলোকে হোলচেল দিয়ে আৰু লগতে ঢকুৱাখানাৰ আমাৰ যিটো এৰিয়া আছে সোণাই চাপৰি যিটো এৰিয়া আছে বিভিন্ন দোকানত তেওঁলোকে হোলচেল কৰে তাৰ লগতে বিয়া সকাম তেওঁলোকে ইয়াৰ পৰা আপোনালোকে 2 টকা কম দামত ডাইৰেক্ট আহি নিব পাৰিব আপোনালোকৰ ফোন নম্বৰ গৈ আছে যদি ঢকুৱাখানা বাকী হয় মাজুলী বাকী বা বাসুদেওবাসীয়ে ইয়াৰ পৰা ডাইৰেক্ট ডিছপাত হওক সুন্দৰ সুন্দৰ ভোট জলকীয়া বাঢ়ি বাঁহৰ গাছৰ যিকোনো আচাৰ আপোনালোকে ইয়াৰ পৰা নিব পাৰিব আৰু এই ইয়াতে দেখিব এই গিলাচবিলাক তেওঁলোকে কেনেকৈ বনাইছে কি কি কৰিছে আপোনালোকৰ যদি পিছপিনে যায় তেওঁলোকৰ পাকঘৰখন এটা ইণ্ডাষ্ট্ৰী ৰূপ দিছে পাকঘৰখনতে কিন্তু তেওঁলোকে ঘৰ বনাই আছে আপোনালোকে নেভাবিব যে ইমান এটা ডাঙৰ কাম কৰিছে তেওঁলোকে কি এনেকুৱা এটা ঘৰত দেখুৱাইছে নেভাবিব আচলতে কৃষকে কৰিব নোৱাৰা কাম একো নাই আজিৰ যুগত যদি মহিলাসকলে ইনষ্টাগ্ৰাম ফেচবুকত মোবাইল চাই টাইম ৱেষ্ট কৰাতকৈ যদি এনেকুৱা কাম কিছুমান তেওঁলোকৰ হাজবেণ্ডৰ লগত দুইজন মিলি যদি টাইম লৈ কাম কৰে এটা হস্তামনভাৱে আগবাঢ়ি যোৱাত কিমান সহায় হ'ব তো আপোনালোকে নিজে ভাবিছা কামবিলাক এনেধৰণে কওক আমি ডাইৰেক্ট ভিতৰলৈ লৈ গোটেই ঘৰখনেই মই কৈছোঁ ন আপুনি লৈ কেমেৰা পাৰ্চন আহি থকা এইপিনে আমি ডাইৰেক্ট পিছপিনে গুচি আহিছোঁ ঘৰখনেই এনেকুৱা তাৰমানে আপোনালোকে বস্তাত যদি চাই ক'ৰবাত ডিছপাত দেখি পাব ক'ৰবাত আচাৰ দেখিব পাব এনেকুৱা ধৰণৰ এইপিনে আহিছোঁ প্ৰথম একদম আমাৰ ডাইৰেক্ট জেগাত লৈ আহিছোঁ এই বাইদেউ এখন পাকঘৰ কিন্তু ইয়াতে পাকঘৰ বুলি ক'লে আপোনাৰ ভুল হ'ব আমাৰ বাইদেউ অকণমান পিনে আহক ওচৰলৈ আহক বাইদেউ অকণ ঠিক ঠাক কৰি আছে আমি আহিছোঁ বুলি গম পায় তেনে চব দেখুৱাই আছোঁ মই বাইদেউ প্ৰথম স্পীকাৰটো এইপিনে কেমেৰা চেণ্টাৰ স্পীকাৰটো বাইদেউক মই লগাই দিওঁ ধুনীয়াকৈ বাইদেউ প্ৰথম আপোনাক নমস্কাৰ জনাইছোঁ এটা ইমান সুন্দৰ কাম আপুনি আপোনাৰ ঘৰখনতে কৰি আছে মোৰ পিনৰ প্ৰথম ধন্যবাদ জনাইছোঁ প্ৰথম মোৰ ছাবস্ক্ৰাইবাৰসকলে আপোনাৰ নামটো আৰু এবাৰ জনাব পাৰিলে খুব ভাল হ'ব আপোনাৰ নামটো কওক হয় মোৰ নাম দীপাঞ্জলি গগৈ মই দীপাঞ্জলি এণ্টাৰপ্ৰাইজ নামেৰে এটা পেপাৰ প্লেটৰ ইণ্ডাষ্ট্ৰীৰ কাম চলাই আছোঁ নিজৰ ঘৰখনতে সেয়া মোৰ পাকঘৰ এয়া মোৰ এইফালে ভাতৰ চৌ পাতি লৈ আপোনাৰ এনেকুৱা কয় বাইদেউ এইপিনে ভাতৰ চৌটো পাতিলে পাতি এইপিনে আপোনাৰ এই মেচিন যে দেখিবলৈ পাইছে মেচিনত পাত বনাই ডিছপাত এইবিলাক দেখিবলৈ পাইছে এইবিলাক ডিছপাত যিবিলাক আমি বিয়া সকামত গ'লে আমি এইবিলাক ডিছপাততে আপোনালোকক খাবলৈ দেখিছেনে বাইদেউ এই কামবিলাক এই মেচিনকেইটাতে কৰি থকা দেখুৱাই আছোঁ আপুনি সেনেকে ধৰণে কৰি থাকেনে হয় সেই ডিছপাত বনোৱাৰ ওপৰত মই হালধি খুন্দো পিঠা খুন্দো নিজ হাতে হয় তাৰপিছত আকৌ মই সেই আচাৰটো বনাওঁৱেই আচাৰ কাহুদি নামেৰে মই এখন লাইচেঞ্চ উলিয়াই আজি কিছুদিনৰ পৰা মই আচাৰৰ অংশকালীন ব্যৱসায় কৰি আছো আপোনাৰ আচাৰ আপুনি কিমান জেগাত এতিয়ালৈকে দিছে আমাৰ মই মিছা কথা নকওঁ ঢকুৱাখানাৰ বাহিৰত তেনেকে আচাৰ যোৱা নাই কেতিয়াবা যায় এনে লখিমপুৰ ছোৱালী পঢ়ি আছে তাৰ লগত ল'ৰা ছোৱালীৰ কাৰণে কিন্তু এতিয়ালৈকে মোৰ মানে দোকানলৈ দিয়াতকৈ বিশেষকে যেতিয়া ডিছপাত গিলাচ নিবলৈ বিয়া সকামৰ কাৰণে মানুহ আহে খুব সৰহীয়াকে মানুহে 10 কেজি 15 কেজি 20 কেজিলৈকে আছে মানে আপোনাৰ বাইদেউ ভাগৰ মানে মেইন কথাটো হ'ল কি ডাইৰেক্ট আপোনাৰ এই বিয়া সকাম হয় ডাইৰেক্ট ইয়াৰ পৰা মানে দিয়ে আজিও মোৰ এখন বিয়ালৈ গৈছে প্ৰায় 15 কেজি মান আচাৰ তাৰমানে পাতো যায় বাইদেউ ভাগৰ লগত আচাৰো যায় কিমান ভাল কথা আপোনালোকে বজাৰৰ যিবিলাক পেকেটিং ডাঙৰ ডাঙৰ নিমখ যে বেছি খুব আচাৰবিলাক আহাতকৈ আপোনালোকে ৰাইজক খুৱাবলৈ মন আছে 2 টকা ভৰি পিনি এই বাইদেউহঁতৰ নিচিনা থলুৱা যিবিলাক আচাৰ আছে আপোনালোকে নি পিনি খুৱাওক
কেলে সেইবিলাক ভাল আমাৰ তেতিয়া বাইদেউহঁতো অকণমান সকাহ পাব আগবাঢ়ি যাবলৈ আৰু আচাৰবিলাকো পিয়ৰ পাব মই বাইদেউ কিজানি 50 কেজি মান ভোট জলকীয়া মই দিছো মই দিছো ভাইটিৰ পৰা 50 কেজি মান ভোট জলকীয়া ৰখাৰ উপৰিও মোৰ নিজৰ বাৰীতে আছে বাইদেউ ইয়াত আপুনি ইপিনে আহক আপুনি এইটো চাইড দি আহক এই আপোনাৰ এইখিনি যিমান ইয়াত কিমান টকা মান পাত আছে ইয়াত এতিয়া বৰ্তমান ইয়াত প্ৰায় এনে আবাৰ এনে 20,000 মান টকা 30,000 মান টকা 30,000 মান টকা পাত বনাই থোৱা আছে আজিয়ে বনাইছে নে বনাই থৈছো এই কেইঘণ্টা মানত বনালে মানে 2 ঘণ্টা মানত কাৰেণ্টটো প্ৰব্লেম হৈ থাকে নহয় ৰাতিপুৱাৰ পৰা কাম বন আজৰি হৈ গোটেই দিনটো মই মেচিনৰ কামতে লাগি আছো মানে আপোনাৰ দিনটোত যদি আপুনি কাম বোলে ৰাতিপুৱাৰ পৰা আপুনি যদি কামত হাতত ধৰে আপোনাৰ এদিনত কিজানি আপুনি 60,000 মান টকা পাত বনাব পাৰে চাগে ন 60,000 নহয়গে খুব বেছি মানে 25,000 মান টকা পাত বনাব পাৰো যদি কাৰেণ্টটোৱে আমনি নকৰে কাৰেণ্টটো আমনি নকৰে বাইদেউ অকণমান এইপিনে আমি মেচিন দেখিছো এইপিনে মেচিনৰ কাষলৈ যাম বাইদেউ ইয়াত দগা পেলাও থৈ লৈছে বিচনীও থৈ লৈছে পুৰা মাৰি থাকিবৰ কাৰণে বাইদেউ অকণমান এইপিনে আহক এই মেচিনটোতো সম্পূৰ্ণ কামখিনি হয় ন একচুৱেলি কাৰেণ্টটো নাই কাৰেণ্টটো যদি থাকিলেহেঁতি মই সম্পূৰ্ণ আপোনালোকক কেনেকৈ বনাই প্ৰচেছটো দেখুৱাই দিলোহেঁতি কিন্তু আজি কাৰেণ্টটো খুব গৰম হৈছে যদিও কাৰেণ্টটো নাই বৰ্তমান মই তেওঁৰ চাইডত ভিডিঅ' এটা লগাই দিছোঁ আপোনালোকে দেখিবলৈ পাইছে বাইদেউ কিদৰে কিমান কষ্ট কৰি এই ঘৰখনত বাইদেউ কাম কৰি আছে সুন্দৰভাৱে বাইদেউ এই দামবিলাক যে দেখিছে এইখিনি মই প্ৰায় 1 কুইণ্টেল মান আম কৰি ৰাখিছিলো কিন্তু এতিয়া মানে শেষ হৈ এইখিনি আছেগে আৰু এইখিনি তাৰমানে প্ৰচেচিঙত আছে ন মানে আপোনালোকে যেনিয়ে যায় পাকঘৰখন বুলি ক'লে ঘৰখনত এইপিনে যা ডিছপাত দেখিব এইপিনে আচাৰ দেখিব চব পিনে চব বস্তুৱে মানে সুন্দৰকে বাইদেউ ঘৰখনতে কৰি আছে ইমান এটা ভাল কৰিছে আৰু আপোনালোকে যে বিয়া সকাম আছে নম্বৰত গৈ আছে তলত নম্বৰ এটা ঢকুৱানা বাকী ডাইৰেক্ট বাইদেউৰ পৰা কণ্টেক্ট কৰি বাইদেউ এইখনতে এটা কথা আমি গুৰুত্বপূৰ্ণ পাতিব লাগিব এতিয়া আমি দোকানতো ডিছপাত পাই ধৰক কিনিবলৈ ধৰক আপুনি ইয়াত ফেক্টৰী ইণ্ডাষ্ট্ৰী হিচাপে আপুনি সৰুকে হ'লেও কাম এটা কৰি আছে কেমেৰা পাছত গৈ আমি আগলৈ যাওঁ অকণমান কৰি আছে কৰি থকাৰ ফলত আপোনাৰ যদি আপোনাৰ দোকানত নিকিনি এজন কাষ্টমাৰ ধৰক আপোনাৰ গুৰিলে আহিলে বা এনেকুৱা ডিছপাত নিবৰ কাৰণে বা আপোনাৰ গিলাচো আছে কফি গিলাচৰ পৰা ধৰি গোটেইখিনি সামগ্ৰী পাব তেওঁলোকে দোকানৰ দামতে কিনিব নে কিবা ৰেহাই মূল্য আছে সেইটোৱে আমাৰ ইয়াত যেতিয়া প্ৰডাকশ্যনটো ঘৰতে হয় পাৰ পেকেটত গ্ৰাহকে আমাৰ পৰা নিবলৈ হলে অতি কমেও 10 টকা এপেকেটত ৰেহাই পাব মন কৰে আপোনাৰ এখন বিয়াত আপোনালোকে 10-11 হাজাৰ টকা যদি পাত কিনে দোকানৰ পৰা যদি বাইদেউ গুৰিত যদি নিবলৈ আহে কমচে কম 2,000 টকা হ'লেও ৰেহাই পাব আৰু 2,000 টকাত আপুনি সেই গিলাচখিনি যে দেখুৱাইছিলো সেই গিলাচখিনি আপুনি লৈ যাব পাৰিব কিমান এটা সুন্দৰ সেইকাৰণে এই এনেকুৱা বাইদেউহঁতক আমি যদি সহায় নকৰে আপোনালোকে যদি সহায় নকৰে বা আপোনালোকে নাহে সেই বাইদেউহঁত কেনেকৈ আগবাঢ়ি যাম আমাৰ এই অসমীয়া সমাজৰ থলুৱা শিপিনীবিলাক হওক এই এনেধৰণে কাম কৰা বাইদেউসকলক আমি সহায় কৰিব লাগিব আহক সেইকাৰণে বাইদেউ কাষলৈ আপোনালোকে কণ্টেক্ট কৰক মাছ খোৱাৰ যদি ফোন কৰে এখন বিয়া আছে বুলি কণ্টেক্ট কৰিলে মাছ খোৱালেও হোম ডেলিভাৰী দিয়া হয় হোম ডেলিভাৰী দিয়া হয় য'ত বিয়া ঘৰত অৰ্ডাৰ চৰ্ডাৰ কৰিলে আপোনালোকে গৈ বিয়াখনত বা সহযোগ কৰিলে বাইদেউ নম্বৰটো তলত গৈ আছে ফোন কৰিব বাইদেউ এইখিনিতে এটা কথা সুধো আপুনি এই কামটো কৰা কিমান বছৰ হ'ল মোৰ প্ৰায় 1.5 বছৰমান হৈছে কপালে 1.5 বছৰ আচাৰত 1.5 বছৰ হৈছে নে আচাৰটো পিছতীয়া আচাৰ মানে কেনেকে মনলৈ আহিলে কথাটো যেতিয়াই বস্তুবোৰ যায় আজিকালি খোৱাৰ ক্ষেত্ৰতো কোনো মানুহ পিছ পৰি নাথাকে তাই সকাম নিকাম বিয়া সবাহবোৰ যেতিয়া নিজে খাবলৈ যাওঁ তাততো আচাৰটো দেখিবলৈ পাওঁ বা নিজেও খাবলৈ পাওঁ তেতিয়া ভাবিলো গোটেই ডিছপ'জেল সামগ্ৰীখিনি যেতিয়া মোৰ পৰাই যায় গ্ৰাহকে হয়তো আচাৰখিনিও যদি ঘৰতে উন্নত মানৰ ৰাখি থব পাৰো তেতিয়াহ'লে আচাৰখিনিও তেওঁলোকে নিব কোনো কাষ্টমাৰে নিনিয়ে প্ৰায় মানে 3-4খন বিয়াৰ ভিতৰত এখন বা 3-4টা সকামৰ ভিতৰত দুই এক মানে সৰহীয়াকে মোৰ আচাৰ গৈ থাকে একদমতে আপোনাৰ বছৰে আপোনাৰ ৰ মেটেৰিয়েল চব যিবিলাক আপোনালোকে আউটৰ পৰা কিনে খালি আপুনি ইয়াত প্ৰচেছিং কৰি বনাই ৰাইজৰ দিয়ে এনে বছৰ উপাৰ্জন এনেকে কিমান মান টকা এটা এভাৰেজ থাকে বাৰু এনে চলিব পৰাকে আপোনাৰ এতিয়া চৰকাৰে যি ক্ষেত্ৰত আমাৰ মহিলাসকলক বছৰেকত লাখপতি বনাম বুলি কৈছে কিন্তু সেই আমি চৰকাৰ আঁচনিৰ দ্বাৰা লাখপতি নহৈ পেলাই তাতকৈ অধিক বছৰেকত প্ৰায় 4 লাখ মান টকা লাভৰ ঘৰত ৰাখিবলৈ চিন্তা কৰক এগৰাকী বাইদেৱে এই ঘৰখনতে নিজৰ ঘৰখনতে কাম কৰি এই মেচিন সৰু সৰু মেচিন বহুৱাই মেচিনকেইটা এনে বাইদেউ কিমান মান টকা মেচিন হয় আপোনাৰ 2 লাখ মান টকা হ'বনে হ'ব 2 লাখ মান টকা হ'ব ন হয় মানে গোটেইখিনি বহুৱা মেলোৱা কিবা কিবি কৰালৈকে 2 লাখ টকা এটা ইনভেষ্ট কৰি বাকী ৰ মেটেৰিয়েল আনি ঘৰখনতে বাইদেৱে নিজৰ পাকঘৰখনতে তেওঁলোকে বছৰে 4 লাখ মান টকা উপাৰ্জন কৰিবলৈ হৈ যায় কিন্তু বাকী আপোনালোকে যদি চাই আমাৰ মহিলাসকলে উপনি চোৱাতকো ক'ৰবাত মেল মাৰাতকৈ ইনষ্টাগ্ৰাম ফেচবুকত বিজি হোৱাত এনেকুৱা কাম কিছুমান আগবাঢ়ি আহক বাইদেউহঁতে গৈ চাওক শিকক আৰু আশা কৰিছোঁ বাইদেৱে ভৱিষ্যতলৈ ঢকুৱাখনাত বেলেগকো সংস্থাপন দিব পৰাকৈ
আগবাঢ়ি যাওক, সেইটো মই আশা কৰিছোঁ ধুনীয়াকৈ সুন্দৰকৈ আগবাঢ়ি যাওক বুলি আশা কৰিছোঁ। বাইদেউ লাষ্ট আপোনাক এটা কথা সুধো যে আপুনি অসমৰ ৰাইজসকলক বা অসমৰ বোৱাৰীসকলক কি ক'ব আপোনাৰ দিনৰ পৰা? আমাৰ দৰে কাম কৰিবলৈ ওলাই আহক, কেৱল মাত্ৰ হাজবেণ্ডৰ হাতলৈ মুখলৈ নাচায়। তেওঁক যদি আজিকালি আমাৰ চাকৰি বাকৰি নোহোৱা মানুহৰ ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা আদি কৰি বেমাৰ আজাৰ চোৱাৰ পৰা আদি কৰি ঘৰখনত কিমান দৈনন্দিন খৰচ মানুহজনৰ ওপৰতে যদি অকল নিৰ্ভৰ কৰিবলগীয়া হলে বিপদ আহে, নোৱাৰে টানিব। আজিকালি আপোনালোকে জানে এটা ল'ৰা প্ৰাইভেট স্কুলত পঢ়াও বুলি ক'লে কিমান টকা, বহুত টকা লাগে। যদি আপোনাৰ মানুহজনৰ অকল হাতলে বা মানুহজনৰ পইচা কিবা নাচাই লগতে মিলি দুইজনে টাইম যিমান কণ পায় দুইজনে মিলি যদি এই কামবিলাক কৰে, নিশ্চয় মই ভাবিছো আপোনালোকৰ ঘৰখনো এনেধৰণে আগবাঢ়ি বহুতখিনি সহায় পাব। হয়, এইবিলাক কাম কৰিছো যদিও কামৰ মাজত বাধাও আছে। ভোগ কৰিবলৈ হলে ভুক্তভোগী হবই লাগিব, সেইটো আছে। কিন্তু এই মানুহ যেতিয়া আমি কাম বিলাক কৰিবলৈ আগবাঢ়ো মানে আমাক তেনেকে উৎসাহ দিয়াতকৈ আমাক ডাউন দিয়া মানুহো ওলাই আছে যে তোমাৰ কামটো চালে, তোমাৰ ফটো মাৰি নিলে, ফেচবুকত দিলে, তোমাৰ ৱাও কলে, গেট দিলে, কিবা কলে, কিন্তু সেই কামটো তোমাৰ বহুত দিন ধৰি চলি নাথাকে। তোমাৰ খুব বেছি 3 মাহ 4 মাহ তোমাৰ দোকানখনত বা তুমি শাক পাচলি ব্যৱসায় এটা কৰিছা, কিবা কৰিছা, তোমাক যে এই লগৰ বন্ধু বান্ধৱীয়ে উৎসাহটো দিলে সেইটো কিন্তু বেছি দিনলৈ নাথাকে, 2 মাহ মান থাকিব। তাৰপিছত লাহে লাহে তোমাৰ দোকানত বাকী আৰম্ভ হবলৈ ধৰিব, তোমাক বাকী বিচাৰিলে তোমাক বেয়া পোৱা হব, তোমাৰ বস্তু মানদণ্ডই বেয়া বুলি কব। তুমি কিন্তু সেইখিনি তেতিয়া পঢ়িব পাৰিব লাগিব। এইটো বহুত এটা গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ। সমস্যা আমি পাইছো, সেই সমস্যা বাইদেউ পাই অভিজ্ঞতা মানে জীৱনৰ অভিজ্ঞ হৈ এইকণ পৰ্যায়ত পাইছে। ভৱিষ্যতলৈ আগবাঢ়ি যোৱা বহুত হেঁপাহ আছে। যেতিয়া মই আচাৰ মোনাটো লৈ বজাৰলৈ ওলাই যাওঁ, মই হাতত নিজে লৈ যায়, নিজে দোকানে দোকানে দিবলৈ যাওঁ, তেতিয়া ওলাই গলে পদূলিতে কোৱা মানুহ আছে আচাৰ বিক্ৰী কৰি খাবলগীয়া হলগে, আপোনাৰ কোনোবাই পাব নেকি? সেইটো কথা, আচাৰ বিক্ৰী কৰি খাবলগীয়া হল যে মোৰ হাতত কৰ্ম আছে, সেইকাৰণে ভাগ্যৱান যে আমাৰ হাতত কাম আছে। আপোনাৰ যিকোনো কাম আপুনি আজি এইটো ভাল পাইছে কৈছে, যিকোনো কাম কৰিব পাৰে আজিকালি ঘৰখনতে, বহুত জেগা নালাগে। আজি বাইদেউ যিকণ জেগাত কৰিছে আপোনালোকে আহিব পাৰে, চাব পাৰে, অকমান জেগাতে কৰিব পাৰে। আপোনালোকক কৰক, আহি পিনি এইটো আশীৰ্বাদ কৰিছো। বেছি দীঘলীয়া নকৰোঁ, ভিতৰতে ইমানটা সামৰণি মাৰিছো। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিকোনো বিয়া সকামলৈ যদি আপোনাৰ গিলাচ ডিছপাত আচাৰ যদি লোকেল প্ৰয়োজন হৈছে নিজৰ ইয়াতে, ঢকুৱাখানাততো যিমান ডিছপাত আছে ইয়াৰ পৰাই গৈ আছে বুলি ইতিমধ্যে মই গম পালো। আৰু ডাইৰেক্ট যদি আপোনালোকে ল'ব বিচাৰে কণ্টেক্ট নম্বৰ গৈ আছে, আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰক। সেই কণ্টেক্ট নম্বৰ যোগাযোগ কৰিলে দাদাৰ লগত যদি বোলে মোৰ এখন বিয়া আছে আমুক তাৰিখে, আপুনি কিবা এটা এডভান্স মাৰি দিলে বাকী পইচা আপোনাৰ যেতিয়া ঘৰত হোম ডেলিভাৰী কৰি দিব, তেতিয়া দি পঠিয়ালেও হ'ব, আপোনালোকে কৰিব পাৰে। আশা কৰিছো আপোনালোকে এই থলুৱা আমাৰ যিবিলাক উদ্যোগ এনেকে গড়টো লৈ উঠিছে আমাৰ ঘৰবিলাকতে আপোনালোকে সহায় জনাওক, তাকে কৈছো। বেছি দীঘলীয়া নকওঁ। জয় হিন্দ, জয় কিষাণ। বাইদেউ নমস্কাৰ দিয়ক ধুনীয়াকে। নমস্কাৰ।